নমস্কাৰ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এনেকুৱা 5টা সময় যি 5টা সময়ৰ ভিতৰত কেতিয়াও সম্ভোগ কৰা উচিত নহয়। সেই সময়ত যদি আপোনালোকে সম্ভোগ কৰে আপোনালোকৰ নিজৰ স্বাস্থ্যৰ লগে লগে আপোনালোকৰ দাম্পত্য জীৱনতো বহুত ক্ষতি সাধন হ'ব পাৰে। সেইকাৰণে ভুলতো নকৰিব আপোনালোকে এই 5টা সময়ত সম্ভোগ। আহক আমি আজি তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি এই কথাখিনি জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। বেছিকৈ ৰাগিয়াল বস্তু খালে মানুহৰ হিতাহিত জ্ঞান শূন্য হয় আৰু তেনে সময়ত সম্ভোগ কৰা অন্যায়। কিয়নো তেনে সময়ত সম্ভোগত লিপ্ত হ'লে তৃপ্তি পোৱা নাযায় আৰু অজ্ঞাতে অত্যাচাৰ আৰু উৎপীড়ন চলাবৰ পৰা ভয় বেছিকৈ দেখিবলৈ পোৱা যায়। অত্যধিক পৰিশ্ৰম কৰিলে স্বাস্থ্য হানি হয়। তেনে অৱস্থাত বিশ্ৰামৰ প্ৰয়োজন। তেনে অৱস্থাত যৌন সম্ভোগ কৰিলে স্বাস্থ্যৰ অতিশয় ক্ষতি হ'ব পাৰে। গতিকে অত্যধিক পৰিশ্ৰম কৰিলে সম্ভোগ কৰিব নালাগে। কোনো কাৰণবশতঃ অত্যধিক ভোজন কৰিলেও শৰীৰ দুৰ্বল হয়। গতিকে অত্যধিক ভোজন কৰাৰ পাছতো যৌন সম্ভোগ কৰা অনুচিত। অমাৱস্যা, একাদশী আৰু পূৰ্ণিমাত সূৰ্য চন্দ্ৰৰ আকৰ্ষণ বেছিকৈ পৰে পৃথিৱীৰ ওপৰত। সেই সময়ত মানুহ আন দিনাতকৈ অলপ দুৰ্বল হয়। গতিকে সেই সময়ত যৌন সম্ভোগ কৰিলে স্বাস্থ্য হানি হোৱাৰ ভয় থাকে। বেমাৰৰ সময়ত কেতিয়াও সম্ভোগ কৰিব নালাগে। বেমাৰৰ সময়ত সম্ভোগ কৰিলে বেমাৰ বৃদ্ধি হোৱাৰ ভয় দেখিবলৈ পোৱা যায়। আনহাতে স্বামী বা স্ত্ৰীৰ যদি বৰ্জিত ব্যাধি হয় তেতিয়াও ব্যাধি আৰোগ্য নোহোৱালৈকে কেতিয়াও সম্ভোগত লিপ্ত হ'ব নালাগে। অন্যথা এজনৰ বেমাৰ আনজনলৈ সংক্ৰমিত হ'ব পাৰে। চৰ্মৰোগ বা আন কোনো সংক্ৰমিত ৰোগ হ'লেও সংক্ৰমণ ঠিক নোহোৱালৈকে সম্ভোগৰ পৰা বিৰত থাকিব লাগে। স্বামী বা স্ত্ৰীৰ কোনোবা এজনৰ মনত দুখ বা অত্যন্ত ভয়ভাৱ থকাৰ অৱস্থাত সম্ভোগ কৰিব নালাগে। তেনে অৱস্থাত সম্ভোগ কৰিলে সম্ভোগ তৃপ্তিদায়ক নহয়, দুখৰহে সূত্ৰপাত হ'ব পাৰে। সুন্দৰভাৱে আপোনালোকে বুজি পালে কি অৱস্থাত সম্ভোগ একেবাৰে কৰাটো উচিত নহয়। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। আৰু যদি আপোনালোকৰ কিবা সমস্যা আছে আপোনালোকে মোক নিঃসন্দেহে কমেণ্টৰ যোগেদি জনাব পাৰে। মই সকলো সমস্যাৰ সমাধান আপোনালোকক এটা ভিডিঅ'ৰ সহায়েৰে দিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আজিলৈ নমস্কাৰ।